সৰস্বতী পূজাৰ দিনা যেহেতু ভালকৈ ভিডিঅ' কৰা হোৱা নাছিলে ভাবিছিলোঁ ভিডিঅ' আপলোড নিদিওঁ বুলি কিন্তু ভালকৈ চোৱাত কেইটামান ভিডিঅ' দেখিলোঁ ভাবিলোঁ এইকেইটাকে দি দিওঁ বুলি আৰু এইফালে আমাৰ সৰস্বতী কি কৰি দেখিছেনে ৰাতিপুৱা 7টা বজাৰ পৰা উলিয়াই আছোঁ নাজানো মেকআপ কৰিবলৈ কিন্তু যিটোকে পাৰিছোঁ তাকে কৰিছোঁ এফালে এগৰাকী কৰি আছোঁ আৰু এফালে মেকআপ ল'বলৈ বহিয়ে আছে এগৰাকী তো যেনেকৈ যিটোকে পাৰিলোঁ ওপৰতে সেইটোকে কৰি মেলি দিলোঁ কেনেকুৱা হৈছে এনেই ক'বচোন বাৰু দেই আৰু এইফালে চাওকচোন মেকআপ কৰিবলৈ গৈ পেলাই তাই মুখখন কি কৰি পেলালোঁ তো চবকে উলিয়াই মেলি ৰেডি কৰি তাৰ পৰা ময়ো ওলাই মেলি ল'লোঁ তাৰপিছতে গোটেইকেইজনী ওলাই গ'লোঁ দললৈ বুলি আৰু মানুহ ইমানো হোৱা নাছিলে আমি হয়তো সোনকালে পালোঁগৈ অলপ আৰু আমাৰ দেৱীকেইজনী গৈ পাই ফটোশ্বুট চলি আছে আৰু এইফালে ফটো মাৰি দিলোঁ লগতে ৰ'দত বহি পেলাই নি যিহে মূৰ বিষালে তো কমপ্লেক্সলৈ আহিলোঁ লগৰকেইজনীক লগ পালোঁ আৰু এহেঁতকতো মোৰ ভিডিঅ'ত দেখিছে আগৰ ভিডিঅ'ত তো এহেঁতকো অকণমান লগ কৰিলোঁ আৰু সেইদিনা ৰেষ্টুৰেণ্টবোৰত ইমানেই ভিৰ হৈছে তো বহুত সময় ৰখাৰ পাছত ইয়াতে কিবা কিবি খালোঁ আৰু